Hello everyone, স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিও লৈ এই লোকেল বেপাৰী আজি আপোনালোকলৈ লৈ আনিছে পাঁচটা ব্লুটুথ স্পিকাৰ আৰু এই স্পিকাৰ কেইটা থাকিব আন্ডাৰ 1500 रुपीसৰ ভিতৰত যদিহে আপুনি গান শুনি ভাল পায় আৰু আপোনালোকৰো যদি এটা নতুন স্পিকাৰ লবলৈ মন গৈছে বাট আপোনালোকৰ বাজেট মাত্ৰ 1500 रुपीस তেন্তে এই গেজেট কেইটা আপোনালোকৰ বাবে বহুত ভাল হ'ব আৰু এই গেজেট কেইটা বাই কৰিবলৈ মোৰ তলত দিয়া লিংকত ক্লিক কৰিলেই হ'ল সো বৰকচোন আজি ভিডিওটো আৰম্ভ কৰো আজি যেটো প্ৰথমটো স্পিকাৰ হৈছে হেতু হৈছে আপোনালোকৰ জেব্ৰনিক্সৰ ফালৰ পৰা আহা এটা জেব কান্টি ব্লুটুথ স্পিকাৰ এই স্পিকাৰত আপোনালোকে মাইক্ৰো এছডি বা মাইক্ৰো এছবি সহায়ত গান লগাব পাৰিব ব্লুটুথ স্পিকাৰটো হয় ইয়াৰ আপোনাৰ প্লেবেক টাইম থাকিব 10 আৱাৰ্স এপ্ৰক্সিমেটলি আৰু এটো अवेलेबल থাকিব কালাৰ আপোনাৰ ব্লু ব্ল্যাক এণ্ড গ্ৰে এটো আপোনালোকে প্ৰাইস হ'ব 748 रुपीस যেটো Amazonতে পাই যাব মোৰ তলত দিয়া লিংকত ক্লিক কৰিলে যদি আপোনালোকে এটো ভাল পায় তেনেহলে মোৰ তলত দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ দিব আৰু বলক আজি নেক্সট স্পিকাৰটো চাওঁ আজি যেটো নেক্সট স্পিকাৰ হৈছে হেতু হৈছে আপোনাৰ ইনফিনিটি ফিউজ পিন ডিপ বেস ডুৱেল ইকুৱেলাইজাৰ ব্লুটুথ 5.0 ব্লুটুথ স্পিকাৰ এই স্পিকাৰটো আপোনালোকে মোৰ তলত দিয়া লিংকত ক্লিক কৰিলে পাব ইয়াৰ আপোনালোকে মোৰ স্ক্ৰিনত দেখাৰ মতে ইয়াৰ আপোনাৰ সৰু পকেট সাইজৰ হয় স্পিকাৰটো আপোনালোকে পকেটত লৈ আৰামছে ঘূৰি ফুৰিব পাৰিব ইয়াৰ আপোনাৰ প্লেবেক টাইম দিব 5 আৱাৰ্সৰ ওচৰা-ওচৰি যেটো আপোনাৰ বেটাৰি কেপাসিটি হৈছে 480 mAh এটো আপোনালোকৰ ভয়েস এসিস্টেন্টটো আছে আৰু ইয়াত এটা ভাল বেসও শুনিবলৈ পাব আৰু এটোৰ প্ৰাইস হ'ব আপোনাৰ 699 আৰু যদি আপোনালোকে এটো ভাল পালে তেনেহলে মোৰ তলত দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ দিব So আজি যেটো 3 নম্বৰ স্পিকাৰ হৈছে হেতু মোৰ ফেভাৰিট JBL Go পোৰ্টেবল ব্লুটুথ স্পিকাৰ এই স্পিকাৰটো अवेलेबल আছে Amazonত 1499 रुपीस আৰু এই স্পিকাৰটোৰ আপোনাৰ ভাল কিছুমান ফিচাৰ্স হৈছে যেনে ইয়াত আপোনাৰ লং প্ৰেছ প্লে বাটনত Google Assistant আৰু Siri এক্টিভেট হৈ যাব আৰু ইয়াত নয়েজ কেনসেলেশন আছে ইয়াৰ বডিটো আপোনাৰ ৰাবাৰৰ হয় যি কাৰণে আপোনাৰ ইয়াত ড্যামেজ পটককে নহয় ইয়াত আপোনাৰ 1 ইয়াৰ ওয়াৰেন্টিও আছে আৰু নয়েজ কেনসেলেশনও আছে এটো আপোনাৰ প্লেবেক টাইম দিব 5 আৱাৰ্স যদি আপোনালোকে এটো ভাল পায় তেনেহলে মোৰ তলত দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ দিব So আজি যেটো 6 নম্বৰ স্পিকাৰ হৈছে হেতু হৈছে আপোনাৰ Bode 200 পোৰ্টেবল ব্লুটুথ ওয়্যাৰলেস স্পিকাৰ এই স্পিকাৰটো আপোনাৰ ওয়াটাৰপ্ৰুফ হয় যেহেতু এটো ওয়াটাৰপ্ৰুফ হয় আপোনালোকে আৰামছে লৈ ঘূৰি ফুৰিব পাৰিব পানী হওক যতে যাওক ততে দলিয়াই দিওক একো নহয় আৰু নেক্সট থিং এটো হৈছে আপোনাৰ ৰাবাৰৰ কাৰণ এটো উপবা পৰি গলো ড্যামেজ নহয় ভাল হ'ব আৰু ইয়াত থাকিব আপোনালোকৰ 1500 mAh বেটাৰি কেপাসিটি যেটো আপোনালোকৰ 7-8 বা 10 আৱাৰ্সলৈকে আৰামছে চলি যাব ৰিচাৰ্জেবল হয় মোৰ আছে লৈ পিনে গান শুনি থাকক আৰু যদি আপোনালোকে এটো ভাল পালে মোৰ তলত দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ দি দিব আৰু বলক আজি লাষ্ট স্পিকাৰটো চাম আজি যেটো লাষ্ট স্পিকাৰ হৈছে হেতু হৈছে আপোনাৰ Bode 260 ওয়্যাৰলেস ব্লুটুথ স্পিকাৰ এই স্পিকাৰটো থাকিব আপোনালোকৰ ওয়াটাৰ ৰেজিস্ট্যান্ট আৰু ইয়াৰ বডি টাইপটো হৈছে আপোনাৰ ৰাবাৰ আৰু সিলিকনৰ যেহেতু আপোনালোকৰ উপবা পৰি গলো এটো বেয়া নহয় ড্যামেজ নহয় ইজিলি ব্ৰেকেবল নহয় আৰু এটো আপোনাৰ ওয়াটাৰপ্ৰুফ হয় পানীত লৈ গৈ জপিয়াই দিওগে আৰু লগতে এটো আপোনালোকে अवेलेबल পাব মোৰ Amazonৰ তলত দিয়া লিংকত ক্লিক কৰিলে জলদি ক্লিক কৰক আৰু ধুনিয়াকৈ মোৰ স্ক্ৰিনত দেখাৰ দৰে অৰ্ডাৰ দি দিওক আৰু বলক আজি ভিডিওটো ইয়াতে শেষ কৰো আৰু যদিহে মোৰ ভিডিওটো ভাল পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ